প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে তুঁহ খোৱা ৰজা। এখন দেশত এজন ৰজা আছিল। তেওঁ এদিন এজন বিষয়া লগত লৈ ছদ্মবেগ ধৰি নগৰ ফুৰিবলৈ গৈছিল আৰু বহু দূৰ ভ্ৰমণ কৰি এগৰাকী বুঢ়ী মানুহ দেখিলে। মানুহগৰাকীয়ে ধান খুন্দি তুঁহবোৰ আঁতৰাই পেলাই আছিল। তুঁহবোৰৰ পৰা মৃদু গোন্ধ বিয়পিছিল আৰু ৰজা আকৰ্ষিত হ'ল। ৰজাই বিষয়াজনক খাবৰ বাবে তুঁহ আনিবলৈ আদেশ দিলে আৰু ৰজাৰ আদেশত বিষয়াজন বিমূৰত পৰিল। তেতিয়া বিষয়াজনে ৰজাক বুজনি দি ক'লে যে তুঁহবোৰ জন্তুৰহে খাদ্য আৰু ই আপোনাৰ বাবে অখাদ্য আৰু সন্মানহানিকৰ। মন্ত্ৰীজনে এনেকৈ কৈছিল যদিও ৰজাই সেই কথাক কোনো কাৰণতে মানি নললে। উপায়হীন হৈ বিষয়াজনে ৰজাক তুঁহ আনি দিলে। ৰজাই সন্তোষ মনে তুঁহ খালে আৰু বিষয়াজনক সেই কথা আনৰ আগত প্ৰকাশ কৰিলে মূৰ কটা যাব বুলি ঘোষণা কৰিলে। ৰজা নগৰ ভ্ৰমণ কৰি ৰাজধানীলৈ ঘূৰি আহিল। বিষয়াগৰাকী শান্তিৰে থাকিব নোৱাৰা হ'ল। খোৱা বোৱা, ফুৰা চকা, আনন্দ তামাচা একোতে মন বহাব নোৱাৰা হ'ল। ৰজাৰ তুঁহ খোৱা কথাটো প্ৰকাশ কৰিবৰ বাবে তেওঁ বৰ অস্থিৰ হৈ পৰিল। এদিন তেওঁ ঘৰৰ পৰা আঁতৰি নিৰ্জন ঠাইত কথাটো ব্যক্ত কৰাৰ বাবে চিন্তা কৰি ঠাই বিচাৰি নদী, নাও, নিৰ্জন ঠাইতো কথাটো প্ৰকাশ কৰিবলৈ বৰ ভয় খাইছিল। যিহেতু কোনোবাই শুনিলে তেওঁৰ যে মৃত্যু নিশ্চিত, সেইবাবে বৰ ভয় খাইছিল বিষয়াজনে। আৰু ইফালে বিষয়াজনক দিনক দিনে সেই চিন্তাই বৰ বেছিকৈ আমনি দিব ধৰিলে। আৰু এদিন উপায়হীন হৈ এখন হাবিৰ এজোপা গছৰ ধুন্দাত সোমাই ফুচফুচাই কথাটো ক'লে। ৰজাই তুঁহ খালে আৰু গছজোপাক বিষয়াজনে এই কথাষাৰ কোৱাৰ লগে লগে অশেষ শান্তি লাভ কৰিলে। এনেকৈয়ে দিনবিলাক বাগৰি গ'ল। সময় বহু আগবাঢ়িল। কথাটো গোপনেই ৰ'ল। সেই ৰাজ্যত এটা নিয়ম আছিল। সময়ৰ সংকেত দিবলৈ ঢোল বজোৱা হয় আৰু ৰজাঘৰৰ ঢোলটো পুৰণা হোৱাত এটা নতুন ঢোলৰ কথা ভাবিলে। তেতিয়া ৰজাই আদেশ দিলে হাবিৰ পৰা এজোপা ধুনীয়া ধুন থকা গছ বিচাৰি আনিব লাগে। ভাগ্যৰ কমত চিপাহীসকলে ৰজাৰ আদেশ পাই সেই বিষয়াজনে ফুচফুচাই কৈ থৈ অহা গছজোপাকে কাটি আনিলে। নানান যত্ন আৰু শ্ৰমৰ ফলত ঢোলটো সাজিও উলিয়ালে। ঢোলটো ৰং কৰি আটক ধুনীয়া কৰিলে, কাৰণ ৰজাঘৰৰ ঢোল। আৰু ঢোল সাজি উলিওৱা বাঢ়ৈজনো আনন্দিত হ'ল, কাৰণ ৰাজকীয় বিষয়াবোৰে আহি ঢোলটো চাই বৰ প্ৰশংসা কৰিছে। আনকি ৰজাইও আহি চাই সন্তোষিত হ'ল। ৰজাঘৰীয়া এটি উৎসৱ পাতি ঢোল বজোৱা আৰম্ভ কৰিবৰ বাবে বহু লোক সমাবেত হ'ল। কিন্তু ঢোলৰ মাতৰ সলনি ৰজাই তুঁহ খালে বুলিহে শব্দ হ'ব ধৰিলে আৰু সকলোৱে বৰ আচৰিত হৈ লাজে ভয়ে সেই স্থান ত্যাগ কৰিলে।